মৰ্নিং ফ্ৰেণ্ডছ, বনশ্ৰী বুঢ়া নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া বৰষুণৰ বতৰ দেখিছে, এই ৰাস্তাৰ অৱস্থা এয়া বোকা হৈছে, পূৰা বোকা পানী। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি যিহেতু ৰবিবাৰ, গতিকে ৰবিবাৰে ক'ত কি কৰোঁ আপোনালোকে চাব। এয়া উঠিয়ে বাবু লাগিছে খেলাত। তাৰ যিহেতু এয়া নতুন গাড়ী অনা হৈছিলে, গতিকে সি এই দুখন গাড়ী কাকো নিদিয়ে। ইয়াক যদি আমাৰ বাইদেউৰ ল'ৰাটোক দিয়াৰ নাম লওঁ, ই একদম কান্দি বাগৰি দিয়ে। ৰাতিৰ পৰাতো বন্ধুসকল পূৰা বৰষুণ দিয়েই আছে। এতিয়া ৰাতিপুৱাৰ সময়, আকৌ বৰষুণ আহিছে, চাওকচোন আকাশখন। গতিকে কি কৰিব আৰু, বাৰিষাৰ বতৰ দিবই বৰষুণ, ৰ'দো দিব লাগিব, বৰষুণো দিব লাগিব, নহয়? ফ্ৰেণ্ডছ, মোৰ এখন সৰু ফুলনি, য'ত নেকি মই অকণমান ফুল লগাইছোঁ। মানে ইমান ফুল ল'বলৈ জেগাও নাই, ল'বলৈ চব টাব ল'ব লাগিব যে, সেইটো কাৰণে অকণমান মই সাধাৰণভাৱে কৰিছোঁ, বিশেষ একো নাই। এয়াই আমাৰ আৰু পৰিৱেশটো। এয়া বাবুৱে উঠিয়ে আইতাকৰ কোলত গাড়ী খেলা হ'ল। এতিয়া অকণমানৰ কাৰণে বিৰতি। অহ, কাক কৈছা তুমি? যা ধুনু, মা খং উঠিছে নেকি? খং উঠিছে ধুনু, ধুনু হাই কৰি দিয়া, হাই হাই। নাই না, ৰাতিপুৱাই এতিয়া 9:30 বাজি গ'ল। মই এতিয়া খাব লৈছোঁ এয়া চাহ। কাৰণ উঠিছোঁ যেতিয়া দেৰি কৰি খোৱাও দেৰিয়েই হ'ব। কাৰণ বাবুক মুখ হাত ধুৱাই তাক বিস্কুট চিস্কুট এনে কিবা কিবি অলপ খুৱাই ল'লোঁ। তাৰ খোৱাৰ পাছত এতিয়া মই চাহ খাব লৈছোঁ। এয়া কোন আহিছে চাওক, আমাৰ ভাগিন, লগতে আমাৰ দিদি। আজি যিহেতু ৰবিবাৰ, ফুৰিব আহিছে না ধুনু? এয়া বৰষুণ বতৰ আৰু এয়া আনিলে চিকেন। আজি যিহেতু ৰবিবাৰ, আলহীও আহিছে। এয়া চাওক, সিহঁতৰ কাণ্ডৰ, ল'ৰাই একবাৰ জোতা পিন্ধিছে আৰু এটা দাদাই এয়া খুলি আছে। সিহঁত দুইজনৰ পূৰা ষ্টাৰ্ট হৈ গ'ল আৰু। বাবা ধুনু যুদ্ধ নকৰে, দে না, আৰে দে না, দে আইও, দে না ভাইয়ে নিদিয়ে। ইছৰাম, চাওক ইহঁতৰ যুদ্ধ। ফ্ৰেণ্ডছ, যোৱাকালি মানে শনিবাৰে মোৰ অনলাইনৰ পৰা দুটা বস্তু আহিছিলে, সেই দুটা। গতিকে মই আনবক্সিং কৰা নাই আপোনালোকক দেখুৱাম বুলি। গতিকে কি আহিছে মই আপোনালোকৰ আগতে আনবক্সিং কৰিম। আগতেও ভাবি একেলগে অৰ্ডাৰ কৰিছিলোঁ, কিন্তু বস্তুটো একেলগে মানে অহা নাই। নাহাৰ কাৰণে মানে মই এতিয়া এইটো ভিডিঅ'টো আকৌ আনবক্সিং কৰিব লগা হৈছে, যেন আপোনালোকক দেখুৱাওঁ। যিহেতু চব বস্তু আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, গতিকে যিমানখিনি পাৰোঁ আৰু মোৰ ফালৰ পৰা। গতিকে মই অৰ্ডাৰ কৰিছিলোঁ এয়া, আৰু এযোৰ প্লাজো ছেট, সেইটো দেখুৱাই দিছোঁ আপোনালোকক। কফি কালাৰ, এইটো প্লাজো পেণ্ট, আৰু এইটো আছে কুৰ্তি। চিম্পুল হয়, বেছি ফেঞ্চি নহয়। গতিকে সেয়া, আৰু লগতে আছে এয়া চুৰ্ণি, এইখন মানে দেখি খুব পচন্দ হৈছিলে মোৰ। মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ, সেইকাৰণে মই ভাবিলোঁ অৰ্ডাৰ দি দিওঁ, বস্তুটো কেনেকুৱা চাইও লওঁ বা কমফৰ্টেবল হয়নে নহয় মোৰ কাৰণে। খুব ধুনীয়া আছে, কটনৰ ভিতৰতে হয়। গতিকে এই আৰু কি, আৰু এটা নেক্সট আনবক্সিং হ'ব, এইটো দেখুৱাই আছোঁ আপোনালোকক। ইফালে বাহুতে চিঞৰি আছে, ইয়াত দুজনৰে যুদ্ধ। কি আছে আপোনালোকে কেটচ কৰি ক'ব পাৰিবনে? চাওক, এই ফ্লাৱাৰ পট মোৰ খুব পচন্দৰ, মানে বহুত ইচ্ছা। গতিকে মানে যিহেতু কেইটামান ফুল আছে লগাবৰ কাৰণে, বাৰিষা দিন নহয়, এতিয়া মানে কিছুমানবোৰ এনেকুৱা হয় নষ্ট হৈ যায়।
নাথাকে ভাবিছোঁ টাবত পেলাই যেতিয়া বেছি বৰষুণ দিলে হয়তো অলপ ভাল জেগাত ৰাখি দিলে নষ্ট নহয় সেইটো কাৰণে অৰ্ডাৰ কৰিছোঁ খুলিব পৰা নাই বহুত টাইট হৈ আছে গতিকে এই ফ্লাৱাৰ পটকেইটা কেনেকুৱা লাগিছে জনাব যথেষ্ট ডাঙৰ আছে এয়া দুপৰীয়াৰ খোৱাৰ এয়া মায়ে বনাইছে ৰঙালাও ভাজি বেগুন ভাজি আৰু এয়া চিকেন গতিকে এতিয়া ভাতটো খাই লওঁ ল'ৰাক খোৱা বোৱা হৈ গ'ল ল'ৰাক খুৱাই ল'লোঁ আগতে তাৰপিছত এতিয়া মই খাব বহিছোঁ তাক নোখোৱাকৈ যিটো খুৱাব ভালো মই খাব ভালো নালাগে গতিকে সেইকাৰণে তাক খুৱাই বোৱাই আজৰি এতিয়া মই খাব বহিছোঁ টোপনিৰ পৰা উঠি গ'লোঁ এতিয়া বাজিছে 5:30 হোৱা নাই হ'ব আৰু বেছি সময় নাই গতিকে এয়া বাবু উঠি গ'ল টোপনিৰ পৰা যিহেতু এতিয়া 5:30 হ'বই দুপৰীয়া 1 বজাতে ভাত খাইছিলে সেইকাৰণে তাৰ কাৰণে এয়া বিস্কুট আৰু গাখীৰ এনেকৈ দি দিছোঁ যিহেতু আৰু ভোক লাগিব পাৰে জলদি জলদি ভাত খাইছে এয়া ফ্ৰেণ্ডছ দেখিছে নহয় এয়া মই যে ফুলৰ টাববিলাক আনিছিলোঁ এয়া এতিয়া মই লগাই দিলোঁ ফুল কিছুমান যিহেতু টাবত দিলে অলপ ভাল দেখিবৰ কাৰণে ভাল দেখি সেইকাৰণে এয়া সন্ধিয়াও হৈ গ'ল তাৰ আগতে সন্ধিয়াৰ আগতে এয়া মই লগাই দিছোঁ কেনেকুৱা লাগিছে জনাবচোন ব্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি জনাব কেনেকুৱা হৈছে আজিলৈ টাটা